बिटिआर ओनसोलाव दावदैनि गोनांथिखौ सुफुंनो थाखाय बोसोराव 300था बिदै दैग्रा दाउ फिसानि जोलै राननानै होदों। बाक्सानि खारुआव एसअपिडि मावबिथांखिनि सिङाव गावसुंथा हानजाफोरनो दाउ फिसानि जोलै राननानै होदों। 24 नं मुसलपुर बिटिसि बियाबनि सिङाव थानाय खारुआ भिसिडिसिनि खारुआ गेलेग्रा फोथाराव दिनै एएइचएस भेटि डिपार्टमेन्ट बिटिसिनि बानजायनायाव एसअपिडि मावबिथांखिनि जोहै माखासे गावसुंथा हानजाफोरनो दाउ फिसानि जोलै राननानै होयो जुनार बिफाननि मावफुं सोद्रोमा राकेश ब्रह्मआ। बेयाव माखासे मोन 300था गावसुंथा हानजानो मा 30यै दाउ फिसाफोरखौ राननानै होनाय जायो। लोगोसे बिथाङा थाबैनो क'क्राझार चिरां जिल्ला आरो तामुलपुरावबो राननाय जागोन होननानै फोरमायो। बे राननाय हाबाफारियाव बिटिसिनि सिएचडि जेपि दास, जिल्ला भेटेनारि मावख'आरि ब्रिगु भास्कर नाथ आरो मसलपुर टिसिएलसिसिनि मासिगिरि मनेश्वर बसुमतारी बिथांमोना नुजाथियो। बाक्सा डिस्ट्रिक्ट मसलपुर समष्टिर अंतर्गत खारुआ जानत आमार আজি मुर्गी वितरणर मेला এটা চলি আছে। যেহেতু আমি পরিবর্তন সরকারের আশারে এই সরকারটো গঠন করা হয়েছে, গতিকে কাশি কোদাল আর মুছারির জায়গাত কম্বলৰ জায়গাত আজি আমি মানুহক 5000 টকীয়া মুৰ্গী কিনি পেলাই আমি কণী প্ৰডাক্ট কৰা যে আমাৰ এই বিটিআৰ অঞ্চলৰ কণীৰ যে নাটনি ইয়াক আমি মেকআপ দিয়াৰ কাৰণে এটা চিন্তা চৰ্চাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই এই আঁচনিটো লৈছে। আৰু অহা দিনবিলাকত আমি চিৰাং আৰু কোকৰাঝাৰ তামুলপুৰ এই ডিষ্ট্ৰিক্টবিলাকৰ আমাৰ মুৰ্গী ডিষ্ট্ৰিবিউশ্যন হ'বলৈ গৈ আছে। আমি আশাবাদী যে আমাৰ বাইদেউসকলে আমাৰ আইসকলে এইবাৰ মানে এই মুৰ্গীৰ দ্বাৰা যেহেতু এই মুৰ্গীটো বছৰত 300টা কণী দিব পৰা কেপাচিটি আছে, গতিকে আমি এই মুৰ্গীৰ পৰা বছৰত কমেও 1 লাখ টকা বা 60-70 হাজাৰ টকা কামাব পাৰিব বুলি আশাবাদী কৰি পেলাই আশা ৰাখি পেলাই ট্ৰেইনিং সহকাৰে আমি সেই বাইদেউসকলক এই মুৰ্গীটো দিয়া হৈছে আৰু কি। না আমি সেইকাৰণে কৈছোঁ যে এইটো অলৰেডি মানে ভেকচিনেটেড, ইয়াত অলৰেডি মানে মেডিচিন দিয়া হৈছে, ভেকচিন দিয়া হৈছে আৰু মুৰ্গীৰ যি মানে তাৰ গ্ৰথ এইটো বহুত ষ্ট্ৰং, ইয়াক ঠাণ্ডাই ইমান হেম্পাৰ কৰিব নোৱাৰে। তৎসত্ত্বেও আমি এৱাৰনেছ এটা কেম্পেইনিং অলৰেডি আমি দি দিছোঁ। আমি বাইদেউসকলক বুজাই দিছোঁ যে এটলিষ্ট এমাহা যাতে মানে গৰমত মানে ৰখাৰ ব্যৱস্থাটো কৰে, তাৰপিছত এৰি দিলেও তাত আৰু কোনো অসুবিধা নহয়। গতিকে বাইদেউসকল শুনি লৈছে আৰু মই বিৰাট মানে প্ৰমোদ বড়ো ডাঙৰীয়াক মই থেংক ইউ মই দিম, কাৰণ যি চিন্তাৰে সেই আঁচনিটো লৈছে আচলতে শলাগ ল'বলগীয়া। আৰু ইয়াৰ দ্বাৰা ছেল্ফ হেল্পসকলে বা আমাৰ ইণ্ডিভিজুৱেল যি বাইদেউসকল দুখীয়া এই বাইদেউসকলে ইয়াত আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰিব। এইটো একটা 100% খাটাং। আজি কেইটা গোটত দিয়া হৈছে? আজি আমি 300 গোটক আমি এই আঁচনিটো দিবলৈ কৈছোঁ আৰু ইণ্টাৰ বিটিচিত 3000 গোটক আমি এই মানে আঁচনিটো দিম আৰু কি কৈছোঁ। যিহেতু আগৰ সময়ত মানুহ সমাজক স্বাৱলম্বী কৰাৰ কাৰণে একো কাম নকৰিলে, এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তা চৰ্চাৰে আমি মানুহক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ, যিহেতু আমাৰ গাঁও অঞ্চলবিলাক খুব বেকৱাৰ্ড আৰু আমাৰ বাইদেউসকলৰ হাতত কাম নাই, তাৰ কাৰণে বহু সময় আমি বাহিৰত UP বিহাৰ এইবিলাক জাগাত মানে আমাৰ বাইদেউসকলে গৈ পেলাই অনাই বনাই মানে ঘূৰি আছে, তাত বহুত ধৰণৰ ঘটনা হৈ আছে। গতিকে বাইদেউসকলক আমি আমাৰ জেগাতে ৰখাই পেলাই কিবা ব্যৱস্থা কৰি দি পেলাই পইচাৰ মানে আৰ্থিক স্বাৱলম্বী কৰাৰ যে ৰাস্তা সেইটো আমি বনাই দিম বুলি আগত নিৰ্বাচনৰ সময়তো কৈছোঁ, তাৰে ফলস্বৰূপ আমি সেই কামটো কৰি আছোঁ। গতিকে আমি যে মানে অহা 3 বছৰ বা অহা যে 10-15 বছৰত আমাৰ যে বাইদেউসকলে এই আৰ্থিক স্বাৱলম্বী হ'ব, বহুখিনি টকা কামাই পেলাই এই অঞ্চলতে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব, এইটো 100% খাটাং। আমাৰ মানে আজি এইটো যিটো ইয়াত আমাৰ পল্ট্ৰি ডিষ্ট্ৰিবিউশ্যন হৈ আছে, এইটো এটা হাইব্ৰিড কোৱালিটিৰ পল্ট্ৰি হয়। আমাৰ যিটো থলুৱা মুৰ্গীবিলাক আছে আমাৰ ইয়াৰ প্ৰডাকশ্যন ক্ষমতাটো বহুত কম, আৰু সেই চিন্তা চৰ্চাৰ লগত আগত ৰাখি পেলাই আমাৰ BTCৰ শ্ৰদ্ধাৰ চিফ ছাৰ প্ৰমোদ বড়ো ছাৰ আৰু শ্ৰদ্ধাৰ আমাৰ EM ছাৰ ৰাকেশ ব্ৰহ্ম ছাৰে এইটো এটা ষ্টেপ লৈছিলে। আৰু আমি এইটো ফাৰ্ষ্টত আমি মিটিং কৰি ডিচিশ্যন আকাৰে লৈছিলোঁ যে আমাৰ যিহেতুকে আমাৰ কণী প্ৰডাকশ্যনটো আমাৰ যথেষ্ট কম, এতিয়াও আমাৰ ডেইলি 5 লাখ কণী আমাৰ বাহিৰৰ পৰা আহে। গতিকে আমি এইটো বস্তু চেক কৰিব পাৰিলে সেই পইচাখিনি আমাৰ মাজত থাকি যায়, আৰু সেই পইচাখিনি থকা মানে আমাৰ মানুহে পাব্লিকে এই পইচাটো পায়। আৰু সেই উদ্দেশ্য ৰাখি পেলাই আমি এইটো এটা হাই কোৱালিটিৰ যিটো হাইব্ৰিড কোৱালিটিৰ মুৰ্গী ডিষ্ট্ৰিবিউশ্যন কৰিব ওলাইছোঁ, আমি কৰিছোঁ বা কৰা আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্যটো যে ইয়াত যেন মানুহখিনি স্বাৱলম্বিতাৰ এটা নিজৰ এটা নিজে স্বাৱলম্বী হ'ব পাৰে বা এটা ৰাস্তা এটা বুজি পায় বিচাৰি পায়। কাৰণ
চাকৰিমুখীটো হ'লে চাকৰি সকলোৱে পোৱাটো সম্ভৱ নহয়। গতিকে চাকৰি নাপালে তেওঁলোকক এটা ডেইলি এটা ইনকামৰ চ'ৰ্চ দিব লাগিলে কম পইচাৰ ভিতৰত এইটো এটা ডাঙৰ আমাৰ উপায় এটা আছে। কাৰণ এনে আমি যদি ডাঙৰ বেপাৰ বাণিজ্য বা বিভিন্ন ধৰণৰ দোকান পোহাৰ আমি দিব বা চেষ্টা কৰোঁ, তেওঁলোকক পইচা পাতিৰ ইনভলভমেণ্টটো বহুত বেছি হৈ যায়। কিন্তু আমাৰ এতিয়া এইটো আমাৰ এটা আপোনালোকে দেখিছে ইয়াত LIT মানে ইয়াত ল' ইনপুট টেকন'লজি, ইয়াৰ অৰ্থটো এইটোৱে মুৰ্গীটোৰ। এইটো মানে খুব কম খৰচত আমি তাৰমানে এই মুৰ্গীবিলাক পালন কৰিব পাৰিম আৰু ইয়াৰ পৰা কম খৰচতে এটা ভাল ইনকাম এটা তেওঁলোকে পাব। আৰু সেই উদ্দেশ্য ৰাখি আমি আজি মুৰ্গীবিলাক আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু এইটো আমাৰ এটা ডাঙৰ সপোন আছে ডিপাৰ্টমেণ্টৰ। আৰু আমাৰ চৌধুৰী EM ছাৰে আমাক আৰু এটা মোক প্ৰপ'জেল আজি দিছে যে আমি আকৌ ছেকেণ্ড ফেজ আৰম্ভ কৰিব পাৰোঁ। গতিকে ছেকেণ্ড ফেজত আমি আকৌ ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰিম। গতিকে আমি যদি এনেকৈ যদি অলপকৈ আগবঢ়াই নিব পাৰোঁ, যে আমি দেখা পাম যে আমাৰ যিটো কণীৰ যিটো আমাৰ চাহিদা সেইটো আমাৰ পূৰণ হ'ব। আৰু এইটো উদ্দেশ্য হ'ল আমি আজি যিখিনি মানুহক দিছোঁ, এতিয়া BTC যিমান আমাৰ আই মাতৃসকল আছে বা চেল্ফ হেল্প গ্ৰুপ আছে, চবকে দিয়াটো একেবাৰে একে সময়তে সম্ভৱ নহয়। আমাৰ কথাটো হ'ল কি, এতিয়া আজি এই মুৰ্গীখিনি যেতিয়া 2 মাহ 2.5 মাহ পিছত কণী পাৰিব, আকৌ এইখিনি কণী নি পেলাই তেওঁলোকৰ নিজৰ ৰিলেটিভ বা নিজৰ ঘৰৰ মানুহখিনি উমনি দিব। উমনি দিলে আকৌ তাৰ পৰা পোৱালি হ'ব, পোৱালি হ'লে আকৌ তেনেকৈ পালন কৰিব। এনেকৈ চেইন ছিষ্টেমত আমি যদি গোটেই এৰিয়াটো আমি কভাৰ কৰিব পাৰোঁ, অলপ তাৰ কাৰণে টাইম ল'ব। এই টাইমৰ ভিতৰত যদি গোটেই ব্ৰিডটো আমি যদি আহি যায় আমাৰ মাজত, তেতিয়া আমি দেখা পাম যে আমাৰ যিটো গাঁৱৰ কণী প্ৰডাকশ্যনটো আমাৰ যথেষ্টখিনি বাঢ়ি যাব।